Hey guys, welcome back to my YouTube channel. আজি আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে সকলোৰে ওচৰলৈ আহিলো। তো কিটো আগৰ ভিডিঅ'টো কেনেকুৱা পালে বাৰু নেজানো বাৰু কেনেকুৱা পাইছে আৰু দুজন এজনে কমেন্ট কৰিছে। তাৰ পিছত আজি ভিডিঅ'টো কেনেকুৱা পায় কমেন্ট কৰি জনাবলৈ নেপাহৰিব। আৰু এফালে বেটা হাই দি দিয়া। হাই। তো আজিৰ পৰা শুনিছো মহালয়া তো দুৰ্গা পূজাৰ বাবে সকলোকে শুভেচ্ছা জনালো। হেপী দুৰ্গা পূজা। সকলোৱে ভালে কুশলে থাকক আৰু দুৰ্গা পূজা সকলোৱে চাব নিশ্চয়কৈ। আৰু আমি বাৰু মৰিগাঁৱতে চাম নদিনো মৰিগাঁৱতে চাম হয়নে নহয়? অঁ আৰু এফালে বাই বাই দিছা। আৰু এফালে বৰষুণ পৰি আছে এতিয়া। বৰষুণ পৰিছে। বৰষুণ পৰি আছে আৰু ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। এতিয়া 10টা বাজিছে। তেন্তে আজি ভাবিছোঁ দুৰ্গা পূজাতো সকলোৱে কাপোৰ কানি লয় ন, তো ময়ো লৈছোঁ। মই একচুৱেলি মিছ'ৰ পৰা ল'লোঁ আৰু তো ভাবিলোঁ দেখাই দিওঁ সকলোকে। আৰু তেন্তে দেৰি নকৰোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ব'লক। মই কৈছিলোঁ কাপোৰখিনি দেখাম বুলি, তো কাপোৰখিনি দেখাই দিওঁ। মিছ'ৰ পৰা লৈছিলোঁ একচুৱেলি দুখন শাৰী। তাৰপাছত দাদাই মোক এবাৰ ৰাখি বন্ধনত কাপোৰটো পিন্ধাই নাছিলোঁ আৰু চিলোৱাও হোৱা নাছিল, তো কাপোৰটো চিলালোঁ। তাৰপাছত মানে একেবাৰে পূজাতে পিন্ধিম আৰু তো কাপোৰটো চিলি পিন্ধাৰ দেখাই আছোঁ আৰু। এইখন হৈছে শাৰীখন, এইখন ব্লেক শাৰী, ব্লেক কালাৰৰ এখন। তাৰপিছত এনেকুৱা হৈ আছে। এইখনৰ একচুৱেলি ব্লাউজ পিচটো চিম্পুল হয়, ব্লেক কালাৰত আছে, একেবাৰে চিম্পুল হয়। মোৰ ব্লাউজ পিচকেইটা চিলোৱা নাই। এইখন আছে শাৰীখন। তাৰপাছত নেক্সটখন হৈছে এইখন। একচুৱেলি এইখন শাৰী মই যোৱা বছৰৰ পৰা ল'ম বুলি ভাবি আছিলোঁ। মানে বহুতকেইটা কালাৰত আছে, ব্লু আছে, পিংক আছে, ডাৰ্ক ব্লু আছে, গ্ৰীণ আছে, বহুতবিলাক কালাৰ আছে, য়েল্ল' কালাৰটো আছে। তাৰপিছত মই এখন চইচ কৰিলোঁ লাইট কালাৰত। ল'বলৈ বহুত ইচ্ছা আছিল, চিম্পুল হয় যিহেতুকে, সেইবাবে মই ভাবিলোঁ এখন লওঁ বুলি। আৰু এইখন লৈছোঁ। এইখন চিম্পুল হয়, এখন একেবাৰে চিম্পুল হয়। ইয়াৰ ব্লাউজ পিচটো অকণমান মানে ষ্টাইলিছে হয় আৰু এইটো ইয়াৰ ব্লাউজ পিচটো। শাৰীখন চিম্পুল হয় যিহেতুকে ব্লাউজ পিচটো তেনেকৈ দি দিছে, চিম্পল লগোৱা আছে। এইটো ব্লাউজ পিচটোও চিলোৱা নাই, এইটো ব্লাউজ পিচটোও চিলোৱা নাই। তাৰপিছত এখন শাৰী আচলতে মূৰকেইটা চিলাই লৈছোঁ, বাকী এইখনো চিলাবলগীয়া হোৱা নাই। এইখনৰ এনেই এইকেইটা মূৰকেইটা চিলাই লৈছোঁ, এইকেইটা চিলাই লৈছোঁ মূৰকেইটা। এতিয়া চাওক মূৰকেইটা চিলাই লৈছোঁ। তাৰপাছত দাদাই দিয়া কাপোৰবোৰ দেখাই আছোঁ। এইযোৰ দাদাই দিয়া কাপোৰবোৰ এবাৰ ৰাখি বন্ধনত দিছিলে মোক। এই কাপোৰযোৰ একচুৱেলি চিলোৱাও হোৱা নাছিল। তাৰপিছত এতিয়া চিলাইছোঁ কাপোৰযোৰ, পিন্ধাও হোৱা নাই। পূজাতে একেবাৰে পিন্ধিম। আৰু ইয়াতে মই ব্লু কালাৰৰ দহি বাতি দিছোঁ। ব্লু কালাৰত দহি বাতিব দিছিলোঁ একেবাৰে, যিহেতুকে ইয়াতে ব্লু আছে, হোৱাইট আছে আৰু পিংক কালাৰ আছে। তো ব্লু কালাৰটো বেছিকৈ আছে, সেইবাবে মই বোলো ব্লু কালাৰটো দিলোঁ, দেখিবলৈ ভাল লাগিব। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। তাৰপিছত ইয়াৰে মেখেলাখন হৈছে এইখন মেখেলাখন। তাৰপিছত ব্লাউজ পিচটো এইটো ব্লাউজ পিচ এনেকৈ পটি এটা আছে আৰু এইটো, আৰু বেলেগ একো নাই এনেকৈ আৰু। তাৰপাছত এতিয়া কাপোৰখিনিতো দেখালোৱে মই। তাৰপিছত এতিয়া পিন্ধি কেনে দেখাম মই। তো চাব কেনেকুৱা লাগিছে জনাব। আৰু যদি কোনোবাই ল'ব বিচাৰে মোক জনাব, তেতিয়া মই কোডটো দি দিব পাৰিম। তো
তো কেনেকুৱা লাগিলে জনাব, ভিডিঅ'টো শেষলৈকে চাই থাকক। তো গাইজ পিন্ধি আহিলোঁ, এইখন ফাৰ্ষ্ট পিন্ধিছোঁ ব্লেক শাড়ীখন। কেনেকুৱা লাগিছে জনাব। এখন ফাৰ্ষ্ট ব্লেক শাড়ীখন পিন্ধিলোঁ। এখন ব্লেক শাড়ী পিন্ধিবলৈ মানে মোৰ বহুত ইচ্ছা আছিল, সেইবাবে মানে এবাৰ ভাবিলোঁ ব্লেককে লৈ লওঁ, সেইবাবে এবাৰ মানে এখন ব্লেক শাড়ী লৈ লৈছোঁ পূজাত। কেনেকুৱা লাগিছে জনাব দেই। ভালকৈ ইমান ভালকৈ দেখাব পৰা নাই একচুৱেলি। নেক্সটখন হ'ল এইখন ব্লুখন, এখন একেবাৰে চিম্পুল হয়। মানে কি মই ব্লাউজকেইটা চিলোৱা নাই যিহেতুকে, সেইবাবে মানে মই এটা ব্লাউজৰ লগতে গোটেইকেইযোৰ পিন্ধি কিনে দেখাই দিছোঁ। চাওক এবাৰ মেখেলা চাদৰযোৰ। এইটো এনেকুৱা হ'ল। চ' গাইজ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। কাপোৰকেইযোৰ আপোনালোকৰ কোনযোৰ চবতকৈ বেষ্ট, কোনযোৰ লাগিছে সেইটোও জনাব। এইযোৰ দাদাই দিয়া কাপোৰযোৰ মই বহুতেই বেছি ভাল পাইছোঁ। একচুৱেলি মই বহুত বেছি পচন্দ হৈছে এই কাপোৰযোৰ। কালাৰটো ভাল লাগিছে, যিহেতুকে লাইট কালাৰ হয়, সেইবাবে বহুত ভাল পালোঁ। চ' গাইজ ভিডিঅ'টো শেষলৈকে সকলোৱে চাব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। আৰু মোৰ ভিডিঅ'টো যিসকলে চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যদি ভাল লাগে এটা লাইক কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰি দিব। ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব। তেন্তে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আশা ৰাখিছোঁ সকলোৱে ভাল পাব বুলি। একচুৱেলি কি হয়, এটা কথা ক'ব ৰখি গ'ল। মই মিছ'ৰ পৰা লৈছিলোঁ, কিহৰ কাৰণে ভাবিলোঁ এবাৰ অনলাইন কৰিয়ে লওঁ। তো অনলাইনতে মানে লৈ ল'লোঁ কাপোৰ। এইটো অফলাইন কিনা হয় দেই মেখেলা চাদৰটো। তাৰপাছত কি হয়, এতিয়াতো 23 ডিচেম্বৰৰ পৰা 27 এতিয়াতো 23 ছেপ্টেম্বৰৰ পৰা 27 ছেপ্টেম্বৰলৈকে অফাৰ চলি আছে। যিহেতুকে মই কি হয় অফাৰৰ আগতে লৈ ল'লোঁ, কিয়নো অফাৰত ল'বলৈ গ'লে হয়তো এতিয়া আহি নেপালে হয় কাপোৰকেইটা। কিন্তু মই অফাৰৰ আগতে লৈ ল'লোঁ কাপোৰকেইযোৰ। অহা দিন হ'ল। তাৰপিছত এতিয়া মানে ব্লাউজকেইটা চিলাব লাগে, বাকীটো চিলাই ল'লে বাছ কমপ্লিট হৈ যাব। তো আপোনালোকে যদি ইচ্ছা কৰে ল'ব পাৰে। এতিয়া অফাৰ চলি আছে যিহেতুকে দুৰ্গা পূজাৰ বাবে, হয়নে নহয়? তেন্তে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আকৌ এবাৰ কৈছোঁ, তেন্তে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। বাই বাই।